বাবে স্থগিত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ মতামত এইটো BTC অঞ্চলৰ ৰাইজে সেইটো ক'ব মই ক'লে হয়তো BTC আমাৰ UPPৰ মানুহবিলাকে ক'ব বহুত কিবা কিবি কৰিছোঁ বুলি এতিয়া আজিতো সভাত কৈছেই যে তেওঁলোকে একো কাম কৰিব পৰা নাই উন্নয়নমূলক একো কাম কৰিব পৰা নাই যিখিনি হাগ্ৰামা মহিলাৰ দিনত যিবিলাক কাম হৈ আছিল কণ্টিনিউ হৈ আছিল আধৰুৱা হৈ আছিল সেইবিলাক সম্পূৰ্ণ হৈছে এতিয়া আৰু সেইবিলাকো তেওঁলোকে পিঠা কাটি আছে মইতো চেলেঞ্জ যি ক'ম এটা দলং কৰা তেওঁলোকে 1 বছৰ 1.5 বছৰ তেওঁলোকে দেখুৱাই দিয়ক যদি পাৰে প্ৰমাণ দিয়ক ৰাইজক আমি কাম কৰিছোঁ বুলি খালি ইয়াতে দুটামান কাম কৰিছে সেইটোতো ক'ব লাগিব মানে গুডউইল মিছনৰ যোগেদি কেইটামান কাম তেওঁলোকে দিছিল আৰু সেইটো কি কেন্দ্ৰীয় চৰকাৰে সেইটো টকা দিয়া নাই ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে ল'বলগীয়া হৈছে ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্যৰ কথা হ'ব পাৰে নেকি বিটিআৰৰ যিটো নেকি দফাবিলাক আছিলে ইয়াত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আপোনাৰ BPFৰ কি ষ্টেট ল'ব চাওক BTRৰ ক্ষেত্ৰত মই এইটোৱেই ক'ম দফাটো ইমপ্লিমেণ্টেশ্যন নহয় 1 নম্বৰ কথা মই আগতেও কিছুমান ছ'চিয়েল মিডিয়াত মই কৈছিলোঁ যে BTRটো আমিহে কৈ আছোঁ এইটোতো চুক্তিহে এটা শান্তি চুক্তি এটা আমাৰ ভেটিটো হৈছে BTC চুক্তিয়ে মূল ভেটি ইয়াৰ পৰাহে BTR হৈছে BTR কেনেকৈ হ'ল BTADৰ ঠাইত BTR আৰু সেইটোও যদি ভাৰতৰ সংবিধানত যদি এমেণ্ডমেণ্ট যদি নানে সংবিধানটো পাৰ্লিয়ামেণ্টত যদি সেইটো এমেণ্ডমেণ্ট যদি নহয় তেতিয়াহ'লে BTR নামো নাথাকিব মহামান্য গভৰ্ণৰ ডাঙৰীয়া এটা নটিফিকেশ্যন দিছে সেই নটিফিকেশ্যনৰ যোগেদি ভাৰতৰ সংবিধানত লিপিবদ্ধ হ'ব নোৱাৰে গতিকে 1 নম্বৰ তেওঁলোকৰ কামটো আছিলে BTRটো যদি এমেণ্ডমেণ্ট আনিব লাগিব বিল হিচাপে আনিব লাগিব সংবিধানটো এমেণ্ডমেণ্ট হ'ব কাৰণ BTC চুক্তিটো এটা আইন লোকসভাত ৰাজ্যসভাত অসম বিধানসভাত পাছ হোৱা এটা আইন সেইটো এজন মহামান্য ৰাজ্যপালৰ কিবা দিন নটিফিকেশ্যনে সেইটো কিবা কৰিব নোৱাৰে গতিকে BTRৰ এই নামটো যেতিয়া নহ'ব দফাটো কেতিয়াও নহয় স্যাৰ আগন্তুক নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচন এই ক্ষেত্ৰত BPFে কাৰোবাৰ লগত এলায়েন্স হোৱাৰ চিন্তা চৰ্চা কৰিব নে অকলে এতিয়ালৈকে সেইটো সময়টো অহা নাই নিশ্চয় সময় আহিলে আমাৰ দলৰ মজিয়াত সেইটো আলোচনা হ'ব আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম অকলে খেলিম নে কাৰোবাৰ লগত এলায়েন্স কৰিম সেইটো পিছত আমি সিদ্ধান্ত ল'ম ওদালগুৰি এটা ক্ৰিটিকেল চিটুৱেশ্যন চলি আছে ক্ৰিটিকেল চিটুৱেশ্যন বুলি ক'ব লাগিব কাৰণ তাত MLA এজন আছে ভৈৰৱকুণ্ড সমষ্টিৰ MCLA এজন আছে হেংগিং হোৱা যেন লাগি আছে তেনে ক্ষেত্ৰত আপোনাৰ মতামত এইটো হেঙিংটো নহয় মানে কি আছে আমাৰ BTC আইনত যে 2টা পদ ল'ব পাৰেও বুলি লিখা নাই বুলি লিখা নাই এতিয়া নিজেহে তেওঁ সেইটো বুজিব লাগিব তেওঁ 2টা পদ লৈ ৰাইজক ছাৰ্ভিচ দিব পাৰিবনে নাই তেওঁ নিজেহে ক'ব লাগে মই কৈছিলোঁ এটা মিডিয়াত তেখেতে মোক কৈছে ক্ষমতা লোভৰ কাৰণে তেখেতে সেইটো কৈছে কাৰ্বি আংলং উদাহৰণ দিছে কাৰ্বি আংলঙত BTCটো উদাহৰণ দিব নালাগে ৰিজাৰ্ভো নালাগে কাৰ্বি আংলংটো একদম এমুঠি জেগা এটা কাউন্সিল সমষ্টিত হয়তো 10ৰ পৰা 20,000 ভোটাৰ থাকিব পাৰে আমাৰ BTCৰ এটা সমষ্টিত 60,000ৰ ওপৰত ভোটাৰ আছে এটা বিধানসভা সমষ্টিত আজি ওদালগুৰি সমষ্টিটো 1.5 লাখৰ ওপৰত আছে ভোটাৰ গতিকে এইখিনি মানুহে তেওঁ ছাৰ্ভিচ দিব পাৰিব না সেইটো ডাঙৰ কথা BTC বাই ইলেকশ্যন কেতিয়া হ'ব আৰু এনে বাই ইলেকশ্যনত আপোনালোকৰ স্থিতি কেনেকুৱা এতিয়াতো কিমান হ'ল 1 বছৰ 3 মাহ 4 মাহ হৈ গ'ল বাই ইলেকশ্যনত নামেই নলয় তেওঁলোকে মইতো কৈছিলোঁ তেওঁলোকে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেইটোকে বুজি নাপায় তেওঁলোকে আজি ককলাবাৰীত কি অৱস্থা হৈছে ৰাইজৰ প্ৰমোদ বড়ো ডাঙৰীয়া সেইটো ৰিজাইন দিয়া চিফ হ'ল এতিয়া তাততো ককলাবাৰীৰ জনতাই তেওঁক লগ নাপায় তাৰ বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ মচলপুৰ সমষ্টিৰ উৎসাহগৰা ব্ৰহ্ম তেখেতে মন্ত্ৰী তেখেতকো নাপায় সেই অঞ্চলৰ মানুহৰ অৱস্থা কি হৈছে আমাৰ ইয়াত ডেপুটি চিফ গোটেই BTCটো তেওঁ চাব লাগে আনফালে সি বিধায়ক তাতো লগ নাপায় কোনেও গতিকে এইবিলাক গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেইটো যদি বুজি নাপায় কোনে বুজাব এতিয়া ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় আহি থকা দিনত ৰাইজে দিব